হেল্ল' নমস্কাৰ সকলোকে। আমি এতিয়া নলবাৰীৰ পৰা যাত্ৰা কৰিছোঁ। নলবাৰীৰ পৰা আমি ক'লৈ গৈছোঁ ক'লা কৈ দিয়া তুমি? কুম্ভ মেলালৈ গৈ আছোঁ। কুম্ভ মেলাৰ পৰা আমি আৰু ক'ত যাম? আমি ৰাম মন্দিৰ চাম। ৰাম মন্দিৰ যাম আৰু আমি যাম বাগেশ্বৰ ধাম। বৰ্তমান আমি কি পালোঁ পালোঁ নেকি? আমি এতিয়া বৰ্তমান বঙাইগাঁও পাৰ হ'লোঁ। বঙাইগাঁও পাৰ হ'লোঁ। কোকৰাঝাৰ পৰা পাম আৰু আমি যাই আছোঁ। আমি বৰ্তমান বাইক লৈ যাই আছোঁ। বাইকখন দেখাই দিব পাৰোঁ আপোনালোকক। এইখনে আমাৰ বসন্তী এক্সট্ৰিম 125 নিউ মডেলটো। এখানে আমাক লৈ যাই আছে আমাৰ যাত্ৰা। সকলোকে আশীৰ্বাদ কৰিব। আমি এতিয়া সকলো ৱেষ্ট বেংগল পালোঁ। আমি এতিয়া গৈ আছোঁ। গাড়ী চলাই আছে চলা বুলি কৈ চলাই আছোঁ। আমি এডজাষ্ট কৰি সকলোৱে নোৱাৰি ইমান দূৰ যাওঁতে গৈ আছোঁ। অলপ আমি কি পাওঁ দেখাই আছোঁ আপোনাক। এতিয়া আমি আহি শিলিগুৰি পোৱা নাই, পাম আৰু 30-40 কিলোমিটাৰমান আছে। আমি এতিয়া চানাধাৰাৰ ওচৰত চাবলৈ ওলাইছোঁ। উৎপলা বহি আছে। উৎপলা কিবা ক'বা তুমি? কেনে লাগছে বাইক চলাই আহি? আহিবা লাগব আৰু কেদাৰনাথ যাম এইবাৰ বাইক লৈ। যাবানে নাই? বাবাই মাতছি কিন্তু কেদাৰনাথ লাগি। কেদাৰনাথ যাব লাগব আৰু আমি বাইক লৈ যাম। কোনোবা যি যা ওলব যোগাযোগ কৰিব আমাৰ লগত। এতিয়া আহি শিলিগুৰি পালোঁ। বহি আছোঁ এতিয়া আমি ইয়াতে গল্লা চল্লা খালোঁ। কেনে আহি কেনে লাগিল? আৰু কিমান যাবা আছে আমাৰ? আৰু মোটামুটি 1200 মান হ'ব। পৰহি মানে যাই পাম নেকি আমি? পৰহি যাই পাম। আহি বিয়াৰ গ'লোঁ, বিহাৰত লৈছোঁ। এই গাড়ী পাৰ্কিঙৰ বাবে গাড়ীখন লৈ গৈ আছোঁ। এতিয়া মই নিব নোৱাৰে বোলে দাদাজনে, দাদা মই লৈ গৈ আছোঁ। আজি নাযাওঁ আৰু আজি ইয়াতে থাকিম। অকণমান কিছু আমি আহি কিষাণগঞ্জ পালোঁ। এতিয়া ৰুম চুম ল'লোঁ, হোটেল লৈ শুই আছোঁ। এতিয়া ৰেষ্ট ল'ম। লৈ অহাকালি আৰু যাত্ৰা কৰিম। অহাকালি যাত্ৰা কৰিম অবিৰত যাত্ৰা একেবাৰে যেতিয়ালৈ যাই পাওঁ তেতিয়ালৈকে মুঠতে চপাৰেদি গাড়ী চলাই লৈ যাম আৰু কাইলৈ। এতিয়া সোম আৰু ৰেষ্ট ল'ম আৰু বহুত কষ্ট হ'ল দিনত। এয়া উৎপলা কি ক'বা? নিব ন ভালে ভালে? এতিয়া ঘুমাওঁ আৰু আমি পুৱা উঠি আৰু কালি যেতিয়া যাই পাওঁ তেতিয়ালৈ গাড়ী চলাই থাকিম। 12টাত যাই পাৰিলে 1টাত যাই পেলাই কথা নাই ইয়াৰ, তেতিয়ালৈ চলাই থাকিম।